আজি এই আমাৰ ধৰমপুৰ গাঁৱত আদিবাসী চেঙ্গেল অভিযানৰ অফিচ উৎপাদন কৰাৰ আৰু ওপেনিং কৰাৰ কাৰণে আৰু লগতে এই ওপেনিং হোৱাৰ লগতে আমাৰ আগত ব্ৰিটিছৰ অকলত যে যুদ্ধ কৰিছিলে সেই বাবা তেলকো মুৰ্মুৰৰ জন্ম দিৱস পালন কৰিব বুলি মই আশা কৰিছোঁ আৰু পালন কৰিব আৰু লগতে আমাৰ ততমা ব্লকৰ আদিবাসী চেঙ্গেল অভিযানৰ যিমান আছে কাজকৰ্তাসকলক এইবিলাক আমাৰ লগতে আছে আমাৰ সকলো মিলিজুলি কিনি এই কামটো কৰি আৰু পাৰ কৰিম আৰু আমাৰ লগতে আমাৰ অফিচ ওপেনিং কৰাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্টৰ সেক্ৰেটাৰী প্ৰেসিডেন্ট আছে আৰু লগতে আমাৰ ইয়াত আমাৰ আদিবাসী সান্তালী অলচিকি যেটো স্ক্ৰিপ্ট আছে ইহঁতক স্ক্ৰিপ্ট লগতে আমাৰ লেখা পঢ়া কৰাৰ কাৰণে মইও ব্যৱস্থা কৰি দিছো আৰু আমাৰ ইয়াতে হ'ব বুলি মই আশা কৰিছোঁ আজি এই প্ৰেছ মিট দ্বাৰাই আমাৰ বিভিন্ন গাঁৱৰ বিভিন্ন ল'ৰা ছোৱালীৰ মা দেউতা আৰু গাঁৱৰ মানুহৰ মা দেউতা সকলক মই জনাই আছো যে আমাৰ আজি 11 ফেব্ৰুৱাৰী আমাৰ অফিচ লগতে এই অফিচ ওপেনিং কৰাৰ লগতে আমাৰ স্কুল ওপেনিং কৰা হৈছে ইহঁতৰ মা দেউতাৰ লগত মই এইটোই অনুৰোধ কৰি আছে যাতে আপোনাৰ ল'ৰা ছোৱালী বিলাক জয়যুক্ত বা অতি সোনকালে আমাৰ স্কুলত জয়েন কৰিবলৈ মই অনুৰোধ কৰি আছো আৰু লগতে যাতে ইহঁতৰ মা দেউতা বিলাক ইয়াতে আমাৰ স্কুল বনাইছে বুলি ইহঁতক নিজৰ ল'ৰা ছোৱালী বিলাক পঠাই দিবৰ কাৰণে মই অনুৰোধ কৰিছো 2014 12 আৰু 11 চনত আৰু 15 চনলৈকে যিমান আমাৰ অলচিকি স্ক্ৰিবিদি মেট্ৰিক পাছ কৰিছিলে এইবিলাকৰ লগতো মই অনুৰোধ কৰি আছো আমাৰ ইয়াতে আমাৰ কলেজ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ পঢ়াৰ কাৰণে মই ইয়াতে স্কুলটো বনাইছো আৰু ইহঁতৰ লগতে মই অনুৰোধ কৰিছো যাতে আমাৰ ইয়াতে জয়েন কৰি আহিব